সেইকাৰণে চৌকাৰণটো গ'লো বৰ্তমান মেলা চাবলৈ যাব ৰেডি হ'লোঁ। আজি হ'ল 6 তাৰিখ, সেইটো কাৰণে মেলা চাওঁ আহোঁ কি হয়। বাৰু মই দেখা থাকিম কেনেকুৱাকৈ ভিডিঅ' বনাওঁ। দিয়ক গৈ কিনে লগ পাই আছোঁ মেলাত। আৰু গাইজ গোসাঁই আহিছে ৰ'ব, গোসাঁইটো সেয়া কৰি লওঁ তাৰপিছত দেখাই আছোঁ। বলক বলক বিহু চাব বলক। আৰু তেনেকৈ ভুজলি মেলালৈ যাই আছোঁ, যাই পাওঁ বিহু চাওঁ গৈ আছোঁ আৰু দিয়ক। বন্ধ কৰি দিছে তেখেতসকললৈ আমাৰ বিনম্ৰ অনুৰোধ, আপুনি সকলো খাদ্য খাব পাৰে। কমেণ্ট লগাই দিয়ে মানুহ 150 টকা 100 টকা কমেণ্ট নালে 150। আৰু গাছ হাতী বহুত বস্তু দিছিলে বিহু চাই থাকোঁতে, সেইটো কাৰণে ভিডিঅ' নকৰিলোঁ আৰু ডাইৰেক্ট ঘৰলৈ আহিলোঁ। এতিয়া চাহ তাহ খাই কিনে আকৌ খাই লওঁ। আজিৰ ভিডিঅ'টো এইখিনি আছিল। যদি ভিডিঅ'টো ভাল লাগিছে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি থৈ দিব আৰু নতুন নতুন ভিডিঅ' আহিছে। বাই বাই।